সমগ্ৰ দেশৰ লগতে সদৌ অসম ডিজিটেল সাংবাদিক সংস্থা ধেমাজি জিলা সমিতিৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস মঙলবাৰে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ধেমাজিৰ কাৰিচুকত অৱস্থিত মিচিং আগম কেবাঙৰ কেন্দ্ৰীয় কাৰ্যালয়ত উদযাপন। এই অনুষ্ঠানত পুৱা 1991 চনৰ পৰা সত্য আৰু নিষ্ঠাত সংবাদ পৰিৱেশন কৰিবলৈ গৈ প্ৰাণ হেৰুওৱা 32জন সাংবাদিকক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। ইয়াৰ পিছতে মুকলি সভাত সদৌ অসম ডিজিটেল সাংবাদিক সংস্থা ধেমাজি জিলা সমিতিৰ সভাপতি পলাশ মেদকে সভাপতিত্ব কৰা সভাত ধেমাজি জিলাৰ প্ৰথমগৰাকী সাংবাদিক তথা জ্যেষ্ঠ সাংবাদিক উমেশ চেতিয়া আৰু গোবিন্দ মেদকক সম্বৰ্ধনা জনোৱা হয়। লগতে সদৌ অসম ডিজিটেল সাংবাদিক সংস্থা ধেমাজি জিলা সমিতিৰ সভাপতি পলাশ মেদকে কয় যে 1991 চনৰ পৰা আজিৰ তাৰিখলৈকে সমগ্ৰ দেশত 32জন সাংবাদিক জিঘাংসাৰ বলি হৈ মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে। কিন্তু আজিলৈ এজনো হত্যাকাৰীক চিনাক্ত কৰি আইনে শাস্তি দিব পৰা নাই। ই চৰম দুৰ্ভাগ্যজনক আৰু উদ্বেগজনক কথা বুলি কৈ সাংবাদিকসকলক নিৰাপত্তা আৰু সুৰক্ষাৰ এক আইনী প্ৰস্তুত কৰিবলৈ দাবী জনায়। মোৰ সাংবাদিক সতীৰ্থসকলক পোনপ্ৰথমে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ আন্তৰিক অভিনন্দন জনাইছোঁ। আজি সদৌ অসম ডিজিটেল সাংবাদিক সংস্থা ধেমাজি জিলা সমিতিৰ উদ্যোগত আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস মিচিং আগম কেবাঙৰ কেন্দ্ৰীয় কাৰ্যালয়ত আজি অনুষ্ঠিত কৰা হৈছে। আমাৰ কাৰ্যসূচী মৰ্মে আমি পুৱাই আমাৰ জাতীয় সাংবাদিক সংবাদ শ্বহীদ আমাৰ প্ৰতিগৰাকী সংবাদ শ্বহীদলৈ আমি পোনপ্ৰথমে মাননীয় মুখ্য উপদেষ্টা কল্যাণ ডাঙৰীয়াৰ নেতৃত্বত আমি শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। ইয়াৰ পিছতে আমি আজিৰ এই মুকলি সভাত আমাৰ ধেমাজিৰ প্ৰথমগৰাকী আমাৰ জ্যেষ্ঠ সাংবাদিক আমাৰ উমেশ চেতিয়া ছাৰক আজি আমি আমন্ত্ৰণ জনাই আমি জনোৱা হৈছে। ইয়াৰ পিছতে আমাৰ জ্যেষ্ঠ সাংবাদিক গোবিন্দ মেদক ছাৰকো আজি আমি আমন্ত্ৰণ জনাই সম্বৰ্ধনা জনোৱা হৈছে। লগতে এইখিনিতে আমি এষাৰ কথা ক'ব লাগিব যে 1991 চনৰ পৰা আজি পৰ্যন্ত 32জন সাংবাদিকে সত্য আৰু নিষ্ঠাৰে সংবাদ পৰিৱেশন কৰিবলৈ যাওঁতে প্ৰাণ আহুতি দিবলগীয়া হৈছিল। কিন্তু আজি পৰ্যন্ত অসম চৰকাৰে সেইবিলাকৰ গাধকসকলক কিন্তু আমাৰ এই সাংবাদিক শ্বহীদসকলক কিন্তু ন্যায় পৰ্যন্ত দিব নোৱাৰিলে। কিন্তু সেইবাবে এই কথাতে আমি সদৌ অসম ডিজিটেল সাংবাদিক সংস্থা ধেমাজি জিলা সমিতিৰ তৰফৰ পৰা আমি অসম চৰকাৰক এই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি আমি দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে আগন্তুক দিনবিলাকত যাতে আমাৰ সাংবাদিকসকলক যাতে শান্তি আৰু নিৰাপত্তাৰ এটা আইনী প্ৰস্তুতি এটা প্ৰক্ৰিয়া আমাৰ আইন প্ৰস্তুত কৰি দিয়ক। লগতে আমাৰ সাংবাদিকসকলৰ নিৰাপত্তাৰ কাৰণে সুৰক্ষাৰ কাৰণে আইনী প্ৰস্তুত কৰিবৰ কাৰণে আমি সদৌ অসম ডিজিটেল সাংবাদিক সংস্থা ধেমাজি জিলা সমিতিৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ। আমাৰ বৈদ্যুতিন মাধ্যমৰ সংবাদ কৰ্মী বন্ধুসকললৈ আজি যিটো ইয়াত প্ৰেছ দিৱসত আমি গোট খাইছোঁ, সন্মিলিত হৈছোঁ। এই সংবাদকৰ্মী বন্ধুসকলক লগ পাই মই আনন্দিত হৈছোঁ আৰু আপোনালোক সকলো চেনেলৰ মই কৰ্মীবৃন্দলৈ মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ আজি শুভনগৰ। লগতে আপুনি যিটো বাৰ্তাৰ কথা আপোনালোকে সুধিছে, মই এইটোৱে কওঁ যিহেতুকে আমাৰ ভাৰতবৰ্ষত সংবিধানৰ চতুৰ্থ স্তম্ভ বুলি আমি সংবাদ কৰ্মীসকলক বা সংবাদ প্ৰতিষ্ঠানবোৰক আমি মানি চলোঁ। গতিকে সেই অনুসৰি আজি আপোনাসকলে যিখিনি সমাজ আৰু চৰকাৰৰ পৰা যিখিনি সা সুবিধা পাব লাগে, মই ভাবোঁ আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত আমি দাবী কৰিছোঁ যে আপোনাসকলৰ যিটো প্ৰাপ্য সন্মান আৰু যিটো আপোনালোকৰ প্ৰাপ্য সেইখিনি যাতে আজি এই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসতে মই দাবী জনাইছোঁ যে আপোনাসকলক চৰকাৰ আৰু সমাজৰ এইখিনি প্ৰাপ্য দিয়া উচিত বুলি মই ভাবোঁ। আজি ইয়াতে আপোনাক সকলোকে লগ পাই মই নিজকে ধন্য মানিছোঁ। তো সেই চেগতে আপোনালোকক মই কথা এটা ক'ব খুজিছোঁ যে সংবাদকৰ্মীসকলৰ দায়িত্ব সীমাহীন। সমাজ উত্তৰণৰ ক্ষেত্ৰত সেই শক্তিখিনি যাতে যেন সুন্দৰভাৱে আপোনালোকে প্ৰয়োগ কৰে, সেই বাৰ্তা আপোনালোকক মই জনাব খুজিছোঁ। আৰু লগতে সকলোৱে একতাবদ্ধ হৈ কাম কৰাটো নিতান্ত প্ৰয়োজন আৰু চৰকাৰৰ ফালৰ পৰাও আপোনালোকে সুন্দৰভাৱে আপোনালোকৰ কাৰ্য সম্পাদন কৰাৰ সুযোগ যাতে যেন আপোনালোকক দিয়ে আৰু আপোনালোকে পায়, তাকে আজি মই সেই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনা আপোনালোকৰ ওপৰত মই আশা ৰাখিছোঁ। আৰু এইখিনি শুনিছোঁ আৰু দেখিছোঁ।
ঘটনাটো সম্পূৰ্ণৰূপে প্ৰতিফলিত হৈছে। গতিকে ছপা মাধ্যমতকৈও এই যে বৈদ্যুতিক মাধ্যম ইয়াৰ যিটো জনপ্ৰিয়তা সেইটো স্বাভাৱিকতে বেছি। গতিকে ইয়াত চকুৱে দেখিও থাকিব পাৰে ঘটনাটো আৰু ইয়াত কথাখিনি শুনিও থাকিব পাৰে বিশ্লেষণ। গতিকে কিন্তু ছপা মাধ্যমত সেইটো হ'ব নোৱাৰে, মাত্ৰ কথাখিনি বিৱৰণ দিয়ে কোনোবা এটা ঘটনা ঘটিলে আৰু এই বিৱৰণটো মাত্ৰ বাতৰি কাকতত প্ৰকাশ পায়। গতিকে ছপা মাধ্যমৰ সাংবাদিকসকলতকৈও বৈদ্যুতিক মাধ্যমৰ সাংবাদিকসকলৰ যি ভূমিকা, যিটো মানে সমাজত যিটো জনপ্ৰিয়তা বহুত মানে বেছি। মই এইখিনি সময়তে প্ৰথমত কৈছোঁ যে বৈদ্যুতিক মাধ্যম আজি আমাৰ খুব কম সময়ৰ ভিতৰত ওলাইছে, কিন্তু আজি আমাৰ ছপা মাধ্যমটো কথা ক'ব খুজিছোঁ। আমাৰ ভাৰতবৰ্ষত যিখন মানে বাতৰি কাকত ওলাইছিলে সেইখন প্ৰথমতে বেংগল গেজেট আছিলে, সেইখন 1857 চনত ওলাইছিলে। তাৰপিছত অসমত বাতৰি কাকত ওলালে আমাৰ প্ৰথম বাতৰি কাকত অৰুণোদয়, এইখন ওলালে 1844 চনত। তাৰপিছত ওলালে অসমত প্ৰায় কিছুমান পিছতে ওলালে 1850-60 ওলালে আসাম বান্ধৱ, অসম পত্ৰিকা, ঠিক তেনেধৰণে তাৰপিছত ওলালেগৈ বাতৰি বুলি এখন দৈনিক বাতৰি। কলিকতাৰ পৰা দৈনিক বাতৰি প্ৰকাশ পাইছিল। এই দৈনিক বাতৰিখনৰ সম্পাদক আছিল দেৱেশ্বৰ শৰ্মা আগৰ শিক্ষামন্ত্ৰী। আৰু তাৰপিছত আহি পেলাই বাতৰি হ'লে আৰু সেইখন অসমীয়া বুলি এখন বাতৰি কাকত ওলালে। এইখনতো যিখন অসমীয়া লোক তাকো দেৱেশ্বৰ শৰ্মাই কৰিছিলে। আৰু এই বাতৰি কাকতৰ ক্ষেত্ৰত আমাৰ 1939 চনত আছাম ট্ৰিবিউন ওলায় আৰু 1900 ঠিক আপোনাৰ 72 চনৰ পৰা তাতকৈ আগৰ পৰা আমাৰ অসমবাণী ওলাইছে। অসমবাণীৰ পিছত 56 চনত আৰু তাৰপিছত প্ৰিণ্ট মিডিয়াৰ ক্ষেত্ৰত আপোনাৰ দৈনিক অসম ওলালে। তাৰপিছতে 1972 চনমানৰ পৰা দৈনিক জন্মভূমি এনেকুৱাকৈ বাতৰি কাকত ওলালে। তাৰপিছত অসমীয়া প্ৰতিদিন, আজিৰ অসম, ঠিক সেইধৰণে আমাৰ অসমীয়া খবৰ, এই ধৰণেই দৈনিক অক্ষৰো এই কাকতবোৰ ওলাইছে। বিভিন্ন প্ৰিণ্ট মিডিয়াৰ খবৰবোৰ এতিয়া আমাৰ বৈদ্যুতিক মাধ্যমত দিন আহিলে।